নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটাকৈ লাইক কৰি উৎসাহিত কৰিব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ দিন ঘোষণা মাধ্যমিক শিক্ষা পৰিষদৰ। আৰু জনাইছো এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অনলাইন নামভৰ্তিৰ বাবে আবেদন অহা 16 আগষ্টৰ পৰা আৰম্ভ হ'ব। বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে এক জাননীযোগে এই কথা ঘোষণা কৰে। অনলাইন আবেদনৰ অন্তিম তাৰিখ 31 আগষ্ট নিৰ্ধাৰণ কৰি দিছে। শিক্ষা প্ৰতিষ্ঠানসমূহে অহা 5 ছেপ্টেম্বৰৰ ভিতৰত বিভাগ অনুসৰি শিক্ষাৰ্থীৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব বুলিও জাননীখনত উল্লেখ কৰিছে। আন এটা খবৰ হৈছে চৰকাৰী বিজ্ঞাপনত মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰৰ বাবে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি। আৰু এই মুহূৰ্তত জনাই আছে এক গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো চৰকাৰী বিজ্ঞাপনত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। এখন মেমৰেণ্ডামত লিখা হৈছে যে প্ৰায়ে দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি নোলোৱাকৈ তেওঁৰ ফটো বিভিন্ন চৰকাৰী বিজ্ঞাপন বোৰ্ড আদিত ব্যৱহাৰ কৰা হয়। এই সন্দৰ্ভত বৃহস্পতিবাৰে নিৰ্দেশ দিয়া হৈছে যে যদি কোনো চৰকাৰী বিভাগে বিজ্ঞাপন বা আন কোনো বিল বোৰ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ব্যৱহাৰ কৰিব বিচাৰে তেন্তে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা অনুমতি ল'ব লাগিব। আন এটা খবৰ হৈছে প্ৰতিমাহে 1 লাখ টকা লাভলিনাৰ নামত গুৱাহাটীত এটি পথ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ DSP পদ ঘোষণা অসম চৰকাৰৰ। অসমবাসীয়ে আজি লাভলিনাক যিমানেই দিব খোজে সিমানেই কম হ'ব বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে DSP পদলৈ নিমন্ত্ৰণ লাভলিনাক। মই ভাবোঁ লাভলিনাই অসম আৰক্ষীৰ DSP পদত অতি সোনকালে আহি যোগদান কৰিব। পৰৱৰ্তী অলেখলৈ প্ৰতি মাহত লাভলিনাক খেলৰ বাবে খাদ্যৰ বাবে 1 লাখ টকাকৈ দিব অসম চৰকাৰে। ক্ৰীড়া প্ৰকল্প নিৰ্মাণ হ'ব লাভলিনাৰ নামত। গুৱাহাটীত এটা পথ লাভলিনাৰ নামত নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে চৰকাৰক কটাক্ষ অখিল গগৈৰ। বিধায়ক মতে পশুধন খাব পাৰিব কিন্তু বেমাৰী দুৰ্ঘটনাগ্ৰস্ত বুঢ়া গৰুহে খাব নোৱাৰিব যি খোৱাৰ অনুপযুক্ত। আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ। গো সুৰক্ষা আইন সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰে। অখিল গগৈয়ে কয় যে বিধেয়কখনত প্ৰতিশোধ ল'বলৈ মুছলমান আৰু খ্ৰীষ্টানসকলক অন্যায় কৰিবলৈ উত্থাপন কৰা হৈছে। বিধেয়কখনৰ মতে পশুধন খোৱাত বাধা দিয়া নাই। বেমাৰীত দুৰ্ঘটনাগ্ৰস্ত বুঢ়া গৰুহে খাব পাৰিব বুলি কৈছে যিবোৰ খোৱাৰ অনুপযুক্ত। য'ত গৰু বিক্ৰী কৰিব সেয়া ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা 5 কিলোমিটাৰ দূৰত হ'ব লাগিব। অসমত তেনে কোনো স্থানেই নাই। 14 বছৰলৈ গো ভক্ষণ কৰিব নোৱাৰে বুলি কৈছে। তেন্তে 14 বছৰলৈ গৰুটো কেনেকৈ পুহিব এই বুলি কটাক্ষ কৰিছে চৰকাৰক অখিল গগৈয়ে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি সুচল কৰিবলৈ অনা হৈছে এই বিধেয়ক। গৰু আমাৰ কাৰণে এটা বেংকৰ নিচিনা। ঘৰৰ সমস্যা আহিলে গৰু বিক্ৰী কৰোঁ। হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ বেছিকৈ মন্দিৰ বনাবলৈ কৈছে। হিমন্ত বিশ্ব শৰ্মা ক্ষমতাৰ বাবে উন্মাদ হৈ পৰিছে। এই চৰকাৰে গৰুৰ ভ্ৰূণ হত্যা কৰি জাতিৰ ক্ষতি কৰিব বিচাৰিছে। ধুবুৰীত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ। হয় মাটি দিয়ক নহয় গুলিয়াই মাৰক। আৰু জনাই আছো এই মুহূৰ্তত ধুবুৰী জিলাৰ এক ডাঙৰ খবৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ আলমগঞ্জ নৱম খণ্ডৰ হজাৰী জৰ্ণাল গাঁৱত 1962 আৰু 65 চনৰ পৰা বসবাস কৰি অহা প্ৰায় 300টা পৰিয়াল উচ্ছেদৰ সন্মুখীন হৈছে। গাঁওখনক সামৰি 250 বিঘা ভূমি জিলা প্ৰশাসনে ইতিমধ্যে হস্তান্তৰ কৰিছে BSFক। গাঁওবাসীক ঘৰ বাৰী স্থানান্তৰ কৰাৰ বাবে BSFে 15 আগষ্টলৈকে বান্ধি দিছে সময়সীমা। ইয়াৰ সমান্তৰালকৈ BSFে গাঁওখনৰ চাৰিওফালে দিছে কাঁইটীয়া তাঁৰৰ বেৰ। BSFৰ মৌখিক জাননী লাভ কৰাৰ পাছতেই আতংকত ভাত পানী এৰি অনিদ্ৰাত কটাইছে গাঁওবাসীয়ে। গাঁওবাসীৰ এটাই কথা, হয় আমাক মাটি দিয়ক নহ'লে আমাক গুলিয়াই মাৰক। যাবলৈ আমাৰ ক'তো ঠাই নাই। আন এটা খবৰ হৈছে কংগ্ৰেছে 100 বছৰলৈ চৰকাৰ গঠন কৰিব নোৱাৰিব। কিয় ক'লে বিধায়ক অখিল গগৈয়ে এই কথা। AIUDF যেতিয়ালৈ মহাজোঁটত থাকিব তেতিয়ালৈ মহাজোঁটত নাথাকে ৰাইজৰ দল।
আৰু জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ বিজেপি যিদৰে সাম্প্ৰদায়িক দল ঠিক একেদৰে সাম্প্ৰদায়িক AIUDF দলো তেনে ৰাজনৈতিক দল থকা মহাজোঁটত কেতিয়াও চামিল নহয় ৰাইজৰ দল এই কথা পুনৰবাৰ স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আগন্তুক উপনিৰ্বাচনৰ বাবে ৰাইজৰ দলে ৰাজহুৱাকৈ কংগ্ৰেছ দললৈ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে কিন্তু মিত্ৰতাৰ বাবে ৰাইজৰ দলে ৰাখিছে কিছু চৰ্ত অনুসৰি কংগ্ৰেছে ত্যাগ কৰিব লাগিব AIUDFৰ সংগ ইতিমধ্যে ৰাইজৰ দলৰ প্ৰতিনিধিয়ে মিত্ৰতাৰ সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সাক্ষাৎ কৰাৰ লগতে কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন সিকদাৰে ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ অখিল গগৈৰ সৈতে আলোচনাত মিলিত হৈছিল কিন্তু ইমানৰ পিছতো নিশ্চিত হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ ছবিখন তাৰ মাজতে অখিল গগৈয়ে পুনৰ এবাৰ কংগ্ৰেছ দললৈ আগবঢ়াইছে সমষ্টি ভিত্তিক 1-to-1 আলোচনাৰ প্ৰস্তাৱ কিন্তু ইমানৰ পিছতো যদি কংগ্ৰেছে ৰাইজৰ দলৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনায় তেন্তে সেয়া কংগ্ৰেছৰ বাবে আত্মহত্যা কৰা হ'ব বুলি দাবী কৰিছে অখিল গগৈ এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে কংগ্ৰেছৰ এনে সিদ্ধান্তৰ বাবে অদূৰ 100 বছৰ অপেক্ষা কৰিব লাগিব কংগ্ৰেছে কিয়নো অনাগত 100 বছৰলৈ ৰাজ্যত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছে গতিকে সময় থাকোঁতেই কংগ্ৰেছে সকলো কথা ভাবি চাব লাগে আন এটা খবৰ হৈছে বিনামূলীয়াকৈ বনাওক চৰকাৰৰ এই কাৰ্ড পাব 5 লাখ টকাৰ সুবিধা আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা একাধিক আঁচনি প্ৰদান কৰা হৈছে যাৰ ভিতৰত আয়ুষ্মান ভাৰত আঁচনি অত্যন্ত লাভজনক দেশৰ গৰীব আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহক উন্নতমানৰ চিকিৎসা সেৱা দিয়াৰ বাবে এই আঁচনি আৰম্ভ কৰিছিল মোদী চৰকাৰে এই সেৱাৰ তেওঁলোকৰ বাবে আৰম্ভ কৰা হৈছিল যিসকলে টকাৰ অভাৱত সঠিক চিকিৎসাৰ পৰা বঞ্চিত হয় এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক ডাঙৰ হাস্পতালত 5 লাখ টকা পৰ্যন্ত চিকিৎসাৰ সুবিধা দিয়া হয় এই আঁচনিত আটাইতকৈ সুবিধা হৈছে চিকিৎসাৰ বাবে খৰচ হেল্থ ইন্সুৰেন্স বহন কৰে আয়ুষ্মান আঁচনি অনুসৰি প্ৰত্যেক পৰিয়ালক চিকিৎসাৰ বাবে 5 লাখ টকাৰ সুবিধা দিয়া হ'ব এই অভিযানত আপোনাৰ ঘৰলৈ গৈ তথ্য লোৱা হ'ব আৰু তাৰ পাছত কাৰ্ড দিয়া হ'ব এই কাৰ্ডৰ বাবে আপুনি কোনো টকা দিব নালাগে আৰু আয়ুষ্মান ভাৰত যোজনাত পৰিয়ালৰ সকলোৰে নাম অন্তৰ্ভুক্ত কৰাৰ বাবে নিকটৱৰ্তী চৰকাৰী হাস্পতাললৈ গৈ CMৰ সৈতে যোগাযোগ কৰিব লাগিব এই কাৰ্য বনোৱাৰ বাবে আয়ুষ্মান ভাৰতৰ ৱেবছাইট pmjoy.csccloud.in ভিজিট কৰিব লাগিব ইয়াৰ পিছত আপোনাৰ হোম পেজত লগইনৰ অপচন দেখুৱাব এই অপচনত ইমেইল আইডি আৰু পাছৱৰ্ড দি সাইন ইন কৰিব লাগিব সাইন ইন কৰাৰ পাছত আধাৰ কাৰ্ডৰ নম্বৰ দিব লাগিব ইয়াৰ লগতে কাৰ্ড বনোৱাৰ বাবে কমন সাৰ্ভিস চেণ্টাৰত যাব লাগিব আন এটা খবৰ হৈছে 15 আগষ্টক লৈ আলফাৰ বৃহৎ ঘোষণা আৰু জনাইছো এই মুহূৰ্তত এক ডাঙৰ খবৰ সমাগত স্বাধীনতা দিৱস 15 আগষ্টত সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস এইবাৰ অসমৰ বাবে এই স্বাধীনতা দিৱস হ'ব কিছু ব্যতিক্ৰম কিয়নো এইবাৰ অসমৰ জনসাধাৰণে শংকা অবিহনে এই স্বাধীনতা দিৱস অংশগ্ৰহণ কৰিব পাৰিব বুলি আশা কৰা হৈছে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাই প্ৰতি বছৰৰ স্বাধীনতা দিৱসৰ দিনা অসম বন্ধ ঘোষণা কৰাটো এটা স্বাভাৱিক ঘটনা আলফাৰ 40 বছৰীয়া ইতিহাসত প্ৰতিবাৰেই আলফাই ভাৰতৰ স্বাধীনতা দিৱসৰ দিনটোত অসম বন্ধ ঘোষণা কৰাৰ লগতে অহস্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু এইবাৰ আলফাই তেনে কোনো বন্ধ ঘোষণা কৰা নাই আলফাই এইবাৰ স্বাধীনতা দিৱসৰ দিনা বন্ধ আৰু অহস্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব পাৰিব বুলি ঘোষণা কৰিছে আন এটা খবৰ হৈছে সদনত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ তৰ্কাতৰ্কি অখিল গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে আপুনিয়ে একমাত্ৰ ভাল মানুহ একমাত্ৰ মহাত্মা গান্ধী হৈছে অখিল গগৈ বিধানসভাৰ ভিতৰত আজি বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ৰাস্তা নিৰ্মাণক লৈ কথাকটি হয় আৰু জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মাজত তীব্ৰ তৰ্কাতৰ্কি হয় সদনত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয় যে আপুনিতো ক'বই নোৱাৰে আপোনাৰ বহু গণ্ডগোল আছে লগে লগে বিধায়ক অখিল গগৈক উভতি ধৰে বিজেপিৰ সদস্যসকলে আৰু এবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে বিধানসভাৰ বাহিৰত সন্মানীয় কোনো বিধায়কে টকা লোৱা বুলি কৈছে যেতিয়া তদন্ত হ'ব লাগে অখিল গগৈয়েও কৈছে তদন্ত হ'ব লাগে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ কৈছে অহংকাৰ হ'লে বিপদ হ'ব
আমি অহংকাৰৰ পৰা ৰক্ষা পৰিব লাগে। যোৱা 5 বছৰত প্ৰতিটো সমষ্টিতে ৰাস্তাৰ কাম হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে আপুনিয়ে একমাত্ৰ ভাল মানুহ, একমাত্ৰ মহাত্মা গান্ধী। আপুনি পশ্চিম বংগৰহে ভাল দেখে। ধলা শদিয়াৰ দলং কোনোবাই কোৱাৰ দৰে 2% কমিশ্যন লোৱা সকলেই কিন্তু কৰিছিল।